আমি হাইস্টেজ কটো কচিয়ে এখন বিহু পাতিব খুজিছোঁ আৰু বিহুখন পাততে আমাৰ কি হ'ল আমি আপোনালোকক দেখুৱাব খুজিছোঁ আচ্ছা দাদা সভাপতি দাদা আপুনি ক'ত আছে তেৰি মঞ্চত অনুষ্ঠান আৰম্ভ এই সঙ্গে তেৰি আপুনি ক'ত আছিল ইমান দেৰি ক'ত আছিল মানে হেৰি এই চাগিটি কোটা খিচুড়ি গিতে খাইছে আর ওলে গেছে কোটা খিচুড়ি গিতে শেষ করছে রে এই তো ওই খেসারা এই সাগিটি এই খিচুড়ির মানে জুইগত নুনছে এই খিচুড়ির জুই জ্বলাইলম ওই বুই একসুকি কান্দি লগরে মানুষ হইল রাইস আজি হুদা বেতে যাবা নালাগে খিচুড়ি বহে দিছম আর আলু চুপা দিছম খাইব দিয়ে তোমাক খুৱাম আজি আপুনি সভাপতি হৈ পেলাই খিচুড়িত লাগি থাকিলে নহবতো তাহলে তো কাই চাব হইব সেইটো বাদ দিয়ক আমাৰ মঞ্চৰ অনুষ্ঠান আৰম্ভ কৰিব লাগে দে আৰম্ভ কৰে মই আইছঙিলা আচ্ছা প্ৰথমতে আমাৰ কাৰ্যসূচী মতে প্ৰথমতে আমাৰ আছে সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান এই তো তোক তুমি দায়িত্ব দিছিলাম মানুহ ডাকবা কি মানুহ এই সম্বৰ্ধনা দিবা ডাকাইছা আমাৰ দিছোতো ডাকাইছা দে তাহলে ডাকা ৰ'ব আচ্ছা সম্বৰ্ধনা অনুষ্ঠানৰ পিছত আমাৰ যে সাংস্কৃতিক সন্ধিয়া হ'ব শিল্পীখিনিৰ লগত আমি যোগাযোগ কৰিছোতো মোৰ তই দায়িত্বৰ কথা ক'ব নালাগে তই সময়ত পাইলি তো হইল শিল্পী পাবি দে সময়ত পাবি এই চিন্তা নাই মোৰ দায়িত্বৰ কথা তুমি পুছি আচ্ছা তেনেহ'লে আমি হেৰি সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানটো আৰম্ভ কৰোঁ দে আৰম্ভ কৰে দেৰি হৈছে সোনকালে দে আৰম্ভ কৰে আচ্ছা আমি সম্বৰ্ধনা দিবৰ কাৰণে প্ৰথমতে কাক মাতিছো কওকচোন কাক বা ডাকাইছা আমি মাতিছো সুদূৰ ইংলেণ্ডৰ ৰাণী এলিজাবেথক বাপৰি বাপ ইটো দূৰে পেলে কিয় আমাৰ এই ভেটকান মাউন আছিল দে আছিল কি হ'ল এই ভেটকান মাউন তাক লাগছে জানিস হাইদিন বলে কেরাসিন নাই পায় এই হোকার কথা ধরে যা ঘুরাইছে রে বাবা ইসলাম রাবা এই হোকার কথা একেবারে থামাগতকে ছাড়িয়ে পালাইছে কেঙ্কা বুড়ি গোটাই দিব লাগে দিব লাগে তেওঁ আমাৰ ঘৰৰে মানুহ ঘৰৰ মানুহ সম্বৰ্ধনা নিদিয়ে নহয় এই কাক দিব লাগে বাহিৰত আমাৰ যি আছে আমাৰ অসমৰ চব আমি বাহিৰত দি শেষ কৰিব লাগে আমি গোটাই দিব লাগে আৰু সেইকাৰণে মই মাতিছো সুদূৰ ইংলেণ্ডৰ পৰা ৰাণী এলিজাবেথক তেখেত আহিছে মেডাম প্লিজ কাম Hello, young man. How are you? Okay, nice to meet you. You are so sweet. Okay, nice to meet you. You're so cute. আপোনাক এইবিলাক কথা শুনা নাইতো ইংলিছত পুছিছে জানিস Okay, nice to meet you. You are so cute. আপোনাক এইবিলাক কথা শুনা নাই নহয় তাই পূৰ্বক ইংলিছত পুছিছে জানিস আপুনি ইংৰাজী বুজি পায় হে তোহৰণ ছাতসা কোথায় তই লাৰি চাৰি খাইল কি মোকে আৰু পুছে হয় মই বোলে ইংলিছ বুজম না নুবুজম মই ইংলিছতে ভাত খাম জানিস ইংলিছতে চাইকেল চলাই বজাৰ কৰিব যাম জানিস ইংলিছতে মই গাঁও ধুম জানিস মোকে আৰু পুছে মই বোলে ইংলিছ বুজম না নুবুজম You are so sweet. আচ্ছা মেডাম আমি প্ৰথমতে আপোনাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম আৰু সম্বৰ্ধনা জনাব আমাৰ সভাপতি ডাঙৰীয়া দাদা আপুনি গামোচাখন দিয়ক মানে ঘটনা ঘটছে Any problem? মই মানে গামছা কেটিকে আনিব পাহৰিছো কি কয় আপুনি এতিয়া কি হ'ব এলাতে কি হ'ব কিবাটো দিব লাগিব কিবাটো দিব লাগিব আপোনালোকৰ আছে কি মোৰ লগতে মই এলাতে কি দিম তাকতো কি দিব আপুনি কিবাটো দিব লাগিব না কিবাটো দিব লাগছিল ৰুমাল খান আছে ৰুমাল আপুনি ৰুমালে সম্বৰ্ধনা দিব তালে দেখি কাৰ খাপৰি দিবি মোৰ লগততো কিছুই নাই আচ্ছা ঠিক আছে দিয়ক ৰুমালখনে দিয়ক হলেও ঘূৰি দিব লাগিব Any problem? নাই আৰু ঘূৰাইও দিব লাগিব এইখান মানে আহে কান্দুৰী ৰুমাল কুকে লৈ আহিছো ঠিক আছে দিয়ক আৰু লৈ আহক যাওক মানে দিছ ইজ মানে কান্দুৰী ৰুমাল Yeah, Kanduri Laburi, very sweet name. হে দেখোন তই তাই লাবুৰী কি গেছি না ভাই তাই লাবুৰী অমুক এই লাইন মাৰে Yeah, you are so sweet. তিৰা পাইছে ধৰি Yeah, দিছ ইজ মানে কান্দুৰী ৰুমাল yeah. ইউ মানে ৰিটাৰ্ণ আই Okay, no problem. No problem, okay. Thank you very much. Thank you. Yeah, no, thank you. Thank you. Thank you. You are so sweet. তিৰা পাইছে ধৰি আচ্ছা মেডাম Yeah. ইউ হেভ টু সে সামথিং এবাউট আৱাৰ No, we are coming from a parrot. নাফাৰে নাফাৰে Parrot. নাফাৰে Parrot. নাফাৰে Parrot. নাফাৰে তোৰ বাপ চৈধ্য পুৰুষ আহিলেও ফাৰাব নাপাৰে জানিস No, parrot. নাফাৰে তেৰি দাদা কি নাফাৰে আমাৰ বোলে অসমীয়া কথা কিটি বোলে ফাৰে বোলে No, parrot. Parrot. নাফাৰে No, দাদা তেওঁ সেইটো কোৱা নাইতো কি কৈছে তেওঁ কৈছে তেওঁ আমাৰ অসমীয়া ভাষাটো ক'ব পাৰে অসমীয়া ভাষাটো ক'ব জানে তাৰমানে Yeah,
Yeah. আচ্ছা আপুনি অসমীয়া ভাষাটো ক'ব পাৰে Yeah. তাৰমানে আপুনি আগতে অসমত আহিছিলে নেকি মই অসমত 12 বছৰ আছিলে। হেই তাহলে বনবাস কেতিয়া গেছে আচ্ছা আপুনি অসমত 12 বছৰ আছিলে তাৰমানে আপুনিতো অসমৰ বিষয়ে বহু কথাই জানে I know কাজিৰঙা। কাজি টেঙা Yeah. হয় দে হয় তই কাজি টেঙা খাই দাইলত চুপিয়া খাবি তো মস্ত ভাল পাবি You are so sweet. তিৰে ৰেছে ধৰি আৰে দাদা কাজিৰঙাৰ কথা কোৱা নাই কি গুছিতে তেওঁ কৈছে কাজিৰঙা আমাৰ যে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা আছে কাজিৰঙাৰ কথা কৈছে Yeah. মই তাত এশিঙীয়া ঘাঁহ দেখিছো। এইখিনিয়ে ঘৰ দেখছা এইখিনিয়ে ঘৰ থাকে নেকি ঘৰ নহয় গড় ৰাইনো Yeah, rhino. Exactly, rhino. Exactly. Exactly. You are also sweet. থেংক ইউ দিয়া পাইছি I know. আচ্ছা আৰু কি জানে আপুনি আৰু জানে কবিতা। কবিতা Yeah, কবিতা। এই দে মই তাত কবিতা পঢ়িছিলে। এ মা ফারাবা না পাইরে সব সত্যি যাব তোর জানি তেৰি কি ফাৰিছিলে ওই বলে একটা কবিতা ফারাইছি বলে ফাৰা নাই কবিতা পঢ়িছিলে পঢ়িছিলে। আচ্ছা কি কবিতা পঢ়িছিলে আপুনি কওকচোন লাউৰ পুলি লাৰে 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 লাপ্পা। এই ধর হা লাউৰ পুলি লাৰে 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 লাপ্পা। এই ধর লাও পুলি লাৰে লাৰে লাপ্পা নহয় লাও পুলি লৰাই ৰুলু লৰাই লফা Yeah, exactly. লাৰে 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 লাপ্পা। নয় মা লাফাদাল খানি বিজিলা তো হিদাল খানি ফাকত উড়ব লাগিব Yeah, exactly. I know জ্যোতিপ্ৰসাদ আগৰৱালা। মানে আগৰৱালা Yeah. মই পঢ়িছিলে সুন্দৰ যে ফুলাৰ মন্ত্ৰাও। হে মা তো একদাকে এই রামায়ণ যে পাইল মন্থরার দেশে যে পাইল মন্ত্ৰ নহয় মন্ত্ৰ Yeah, মন্ত্ৰাও। আহোৰাত্ৰি মাতে সেয়ে আজি ইমান ফুল প্ৰভাতে। ঠিক ধরছা What? ঠিক ধরছা এর বাপের নাম প্রভাত কলিতা আপুনি মাৰি পেলাব দাদা এইটো কবিতাটোতে আছে নহয় তোর বাপক চিনা পায় Yeah, exactly. Yeah. I know Pehu. ফেউ দিয়ে তুই এলে কোট পাবি ফেউ তো না পাবি What? No, Pehu. না পাবি এলে আমার গরুগীতে ফেউ নয় নাই No, Pehu. না পাবি এক তেৰি দাদা ৰ'বচোন মই বুজি পাইছো ফেহু নহয় মেডাম বিহু Pehu. বিহু Pehu. বিহু এরো তো মই কম ফেউ Bihu. দেখছা ইগলাকে কয় ইংলিশ Yeah. You are so sweet. তিরে রেছে ধরি আচ্ছা বিহুৰ কি জানে আপুনি I know Pehu song very well. আপুনি বিহু গান জানে Yeah. আচ্ছা ঠিক আছে গাওকচোন Listen. You are so sweet. তিরে রেছে ধরি Yeah.